নমস্কাৰ বন্ধুসকল, মই প্ৰীতম বৰাই আপোনালোকক সকলোকে ইউটিউব চেনেল SDS এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি এটা পদ্ধতি শিকাব বিচাৰিছোঁ, যাৰ সহায়ত আপোনালোকে ইউটিউবত এড ফ্ৰীকৈ এটা ভিডিঅ' কেনেকৈ উপভোগ কৰিব পাৰিব বা ৱেব পেজত কেনেধৰণে এডবোৰ ব্লক কৰিব পাৰিব বা এড নাইকিয়া কৰিব পাৰিব, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে শিকিব। কিন্তু এটা কথা এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, যদি আপোনালোকে প্ৰথম পৰা শেষলৈকে এই ভিডিঅ'টো নাচায় তেতিয়াহ'লে এই পদ্ধতিটো আপোনালোকে শিকাটো অকণমান অসুবিধা হ'ব। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে এই ভিডিঅ'টো চাব। দেৰি নকৰোঁ, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি গুগল ক্ৰমটো খুলি ল'লোঁ। তাৰপিছত আমি এটা ভিডিঅ' চাই লওঁ ইউটিউবলৈ আহিলোঁ। এতিয়া ইয়াৰ ভিডিঅ' এটাকে লগাই চাওঁ। আপোনালোকে দেখিছে এইটো এটা এড হয়, এইবোৰ এটা এড হয়, আৰু ইয়াতো খুলি চাইছোঁ। দেখিছে এইটো এটা এড আহিছে। এই এডবোকে ব্লক কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? প্ৰথমে এই এডটো ব্লক কৰিবলৈ হ'লে এপছলৈ আহিব লাগিব, ৱেব ষ্ট'ৰলৈ যাব লাগিব। তাৰপিছত ইয়াত টাইপ কৰিব লাগিব এড ব্লক, BLOCK, এণ্টাৰ মাৰি দিয়ক। এড ব্লকৰ বিভিন্ন ধৰণৰ এনেকুৱা হেৰি আছে দেখিছেনে, কিন্তু যাৰ ৰেটিংটো ভাল সেইটোকে আপোনালোকে, মই ছেকেণ্ডটোকে ৰেটিংটো ভাল কাৰণে ইয়াকে এড টু ক্ৰোম কৰিছোঁ। এড টু ক্ৰোম অহাৰ লগে লগে এখন মেনু আহিছে দেখিছে নিশ্চয় আপোনালোকে। এইটো এড এক্সটেনশ্যন আৰু এটা কেনচেল। ইয়াত এড এক্সটেনশ্যনত ক্লিক কৰিব লাগিব। এইটো ডাউনলোড হৈছে। অকণমান ৰ'ব লাগিব। এইখন কাটি দিওঁ আমি, এখন মেনু এখন আছে। ইয়াৰ পিছত আপোনালোকে দেখিব এইটো দেখিছেনে ব্লক হৈ গ'ল। এতিয়া আকৌ আমি প্ৰথমে ইউটিউবলৈ যাওঁ, ইউটিউব চেনেলটোলৈ যাওঁ। এতিয়া ইউটিউব চেনেলত ক্লিক কৰোঁ। আমি দেখিম এতিয়া ইয়াত দেখিছে এড নাইকিয়া হৈ গ'ল, ইয়াত এড নাই, নহয়নে? এতিয়া আমি এটা ভিডিঅ' লগাই চাওঁ। ইয়াত ডাইৰেক্ট এড নোহোৱাকৈ আপোনালোকৰ ভিডিঅ'টো ৰান হৈছে। বাৰু বন্ধুসকল, ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পাইছে এটা লাইক নিশ্চয় কৰিব, আৰু যদি এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে বুলি ভাবে তেতিয়াহ'লে এই ভিডিঅ'টো 10জনৰ লগত শ্বেয়াৰ কৰিব। আৰু অনাগত দিনবোৰত যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনিতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।